নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ আপোনালোকক সন্মুখলৈ আহিছোঁ ছাগলী পালনৰ লাভদায়ক ব্যৱসায় আজি এটা নতুন ভিডিঅ'। তো আপোনালোকে আগতে এই ঘাঁহখিনি দেখিছিলে মোৰ, এইটো জৈ বুলি কয়, এজাত ঘাঁহ হয় জৈ। তো ঘাঁহখিনি বয়স হৈ গ'ল আৰু ইহঁতৰ ফুল ফুলিলে, গুটিও হৈ গ'ল, মানে ইহঁতৰ ধানৰ নিচিনা হয়। ইয়াক মানে গুটিটো খুওৱা যায়। তো এইখিনি অলপমান আছিলে আপোনাৰ আধা বিঘাতকৈ 3 কঠামান মাটি আছিলে, কৰিছিলোঁ। তো এতিয়া এইখিনি কাটি 2-3 কাটিং দিলোঁ। তাৰপিছতো ঘাঁহখিনি এতিয়াও ভালে হৈ আছে, কাটিব পৰা হৈ আছে। তো অলপমান কাটি দিওঁ, নেক্সট ইয়াত ট্ৰেক্টৰ মাৰি আকৌ বেলেগ ঘাঁহ কৰা যাব। বাকী এই ঘাঁহটো ৰুব লাগে, ভাল ঘাঁহ। এইটো ঘাঁহ নেক্সট নৱেম্বৰ, অক্টোবৰ নৱেম্বৰত যদি কোনোবাই বিচাৰে মোপে ল'ব পাৰিব। মই আনিম নিজৰ কাৰণে, তো আপোনালোকেও ল'ব পাৰিব। ভাল, এইটো ঠাণ্ডা দিনৰ কাৰণে ভাল হয়। যেতিয়া মানে গছপাত চছপাত সৰি যায় তেতিয়াতো ঘাঁহ কৰি ল'ব লাগে, খুবেই ধুনীয়া হয়। আৰু 3টামান কাটিং দিব পাৰে। আৰু মানে ঘাঁহটো একদমেই পেলনি নকৰে, নেপেৰ চেপেৰ যেনেকৈ পেলনি হয়, ইয়াৰ একো পেলনি নহয়, খুব ধুনীয়া হয়, মিঠা হয় ঘাঁহটো। আপোনালোকে চাই আছে ঘাঁহখিনি চাওক, এইবিলাক চব ফুলি গ'ল, গুটি হৈ গ'ল চব। তো গুটি ৰাখোঁ বুলি ক'লে ৰাখিব পৰা যায়, কিন্তু কাৰণ আমাৰ ইয়াত বৰষুণটো বেছি হয়, এইবিলাক শুকান জেগা বস্তু, গুটিটো ডেমেজো হৈ যাব পাৰে। তো সেইকাৰণে ৰখা নাই ইয়াক। যদি এনেকৈ কোনোবাই ঘাঁহ কৰে, নেক্সট টাইম মোক কণ্টেক্টত থাকিব, নিশ্চয় গুটি আনি দিয়াৰ চেষ্টা কৰিম। এইটো গুটিটো। বাকী ইমানখিনি ভিডিঅ'টো, যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো। থেংক ইউ।